নমস্কাৰ জ্ঞান একাডেমি আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মানৱজ্যোতি ভূঞা টাইম এণ্ড ৱৰ্কৰ ওপৰত মই আলোচনা কৰি আছিলোঁ। টাইম এণ্ড ৱৰ্কৰ 5টামান ভিডিঅ' দি আছে, যিকেইটা ভিডিঅ' বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। সেই তেনেকুৱা ধৰণৰ অংক অহা দেখা যায়, প্ৰায়বোৰ অহা দেখা যায়। আজি আমি আলোচনা কৰিম টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত। টাইম এণ্ড ৱৰ্কৰ যিকেইটা ভিডিঅ' দিছোঁ আপোনালোকে চাব, মোৰ প্লেলিষ্টত গৈ পেলাই সেইকেইটা ভিডিঅ' চাব পাৰিব। আৰু আজি আৰম্ভ কৰিম টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত। মই প্ৰত্যেকটো বস্তু বেছিকৰ পৰা যাওঁ। আজি আমি কি কৰিম, বেছিক শিকিম। টাইম এণ্ড ডিষ্টেন্সৰ কি শিকিম, বেছিক। প্ৰথম কথাটো জানিব লাগিব, টাইম এণ্ড ডিষ্টেন্স জানিবলৈ কি জানিব লাগিব, টাইম এণ্ড ডিষ্টেন্সৰ ফৰ্মুলাটো। টাইম এণ্ড ডিষ্টেন্সৰ ফৰ্মুলা জানিব লাগিব। কি হ'ব, স্পীড ইজ ইকুৱেল টু ডিষ্টেন্স বাই টাইম। এইটো ফৰ্মুলা আমি জানিব লাগিব। স্পীড মানে অসমীয়াত কি বুলি কয়, বেগ, গতি বেগ, ইজ ইকুৱেল টু ডিষ্টেন্স মানে কিমান, দূৰত্ব। ডিষ্টেন্স বুলি কয় দূৰত্ব। টাইম মানে আমি জানিম সময়। এইটো হ'ল ইয়াৰ সূত্ৰ। এই সূত্ৰটো আমি জানিব লাগিব। কেতিয়াবা আমাক কি উলিয়াব, ডিষ্টেন্স উলিয়াব লাগিব। কেতিয়াবা আমাক কি উলিয়াব লাগিব, টাইম উলিয়াব লাগিব। কেতিয়াবা আমাক কি দিব, স্পীড উলিয়াব লাগিব। বুজি পাইছে নহয়? তেতিয়া আমি এইটো ফৰ্মুলা কি কৰিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। যদি আমাক টাইম দিয়ে উলিয়াবলৈ, তেতিয়া কি হ'ব, সময়টো আহিব বেগৰ জেগাত আৰু বেগটো ক'লৈ যাব, সময়ৰ জেগাত। কিন্তু যদি দূৰত্ব দিয়ে, তেতিয়া আমি কি কৰিব লাগিব, দূৰত্ব ইজ ইকুৱেল টু বেগ ইনটু সময়। কিয় হ'ল, এইটো কিয় হ'ল চাওক। ইয়াত চাওক, মই প্ৰত্যেকবাৰে কৈ থাকো যে এক নাথাকে মানে কি থাকে, এক এটা থাকে। সেই একটোৰ লগত এইটো কি হয়, ক্ৰছ পূৰণ হয়। ক্ৰছ পূৰণ হ'লে কি হৈ যায়, ডিষ্টেন্সৰ লগত 1 পূৰণ হৈ গ'ল। কি হৈ গ'ল, ডিষ্টেন্স ইজ ইকুৱেল টু স্পীড ইনটু টাইম হৈ গ'ল। মানে দূৰত্ব ইজ ইকুৱেল টু সময় ইনটু বেগ হৈ গ'ল। বুজি পাইছে নহয়? টাইমৰ লগত আমাৰ এটা খেলিমেলি লাগি যায়। কি লাগে, মিটাৰ পাৰ ছেকেণ্ড আৰু কিলোমিটাৰ পাৰ আৱাৰ। এই বস্তুটো আমি কি কৰোঁ, অংকটো খেলিমেলি কৰি থৈ গুচি আহোঁ। কি কৰোঁ চাওক, আমাক কুৱেশ্যনত কেতিয়াবা দিয়া থাকে মিটাৰ পাৰ ছেকেণ্ড দিয়া থাকে, হয়নে? আৰু উলিয়াব লাগে কি, কিলোমিটাৰ পাৰ আৱাৰ। এনেকে থাকে, এনেকে উলিয়াব লাগে। এইটো দিয়া থাকিলে আমাক এইটো উলিয়াব লাগে, বা এইটো দিয়া থাকিলে আমাক এইটো উলিয়াব লাগে। আমি যিকোনো এটা উলিয়াব লাগে। তাতে আমি কি কৰোঁ, ভুল কৰি পেলাওঁ। গোটেই অংকটো আমি ভুল কৰি পেলাই থওঁ। আমাৰ উত্তৰ ওলাইতো কিবা এটা, আচলতে সেইটো মোক কৈ দিলে শুদ্ধ হৈ যাব, কিন্তু আমি উত্তৰটো বেলেগকে কৰি থৈ দিওঁ, ছেকেণ্ডত কৰি থৈ আমাক উলিয়াব লাগে কিহত, মিটাৰ পাৰ ছেকেণ্ডত কৰি থৈ দিওঁ, উলিয়াব লাগে কিহত, কিলোমিটাৰ পাৰ আৱাৰ। সেইটো আমি কি কৰোঁ, ভুল কৰি থৈ গুচি আহোঁ। গতিকে আমি প্ৰথম জানিব লাগিব কিছুমান কথা। প্ৰথম কথা জানিব লাগিব যে 1000 মিটাৰে কিমান, 1 কিলোমিটাৰ। প্ৰথম কথা জানিব লাগিব 1000 মিটাৰে 1 কিলোমিটাৰ। তাৰ পিছত জানিব লাগিব আমি 60 মিনিটে 1 ঘন্টা। 60 মিনিটে 1 ঘন্টা। ঠিক আছে? এতিয়া চাওক, কিমান ছেকেণ্ডে 1 ঘন্টা, সেইটো আমি জানিব লাগিব। কিমান ছেকেণ্ডে 1 ঘন্টা, কিমান হ'ব, 3600 ছেকেণ্ডে 1 ঘন্টা। এইটো কেনেকে হ'ল 3600, এইটো কেনেকে হ'ল, আমি জানো যে 60 মিনিটে 1 ঘন্টা আৰু 60 ছেকেণ্ডে 1 মিনিট। গতিকে আমি কি কৰিম, 60 আৰু 60 পূৰণ কৰি দিম। কিমান হ'ব, 0, এফালে 6 0, 6 6 কিমান, 36। গতিকে 3600 ছেকেণ্ডে 1 ঘন্টা হ'ব। এইকেইটা কথা আমি জানিব লাগিব। এতিয়া চাওক, আমি কি কৰিব লাগে, মিটাৰ পাৰ ছেকেণ্ড মই পাতি ললো ইজ ইকুৱেল টু কিলোমিটাৰ পাৰ ছেকেণ্ড, কিলোমিটাৰ পাৰ আৱাৰ। কিলোমিটাৰ পাৰ আৱাৰ এই বস্তুটো কেনেকে হ'ব, মিটাৰ, ঠিক আছে, কিমান মিটাৰ, 100 মিটাৰ মানে কিমান, 1 কিলোমিটাৰ হৈ গ'ল। তাৰ পিছত কিমান ছেকেণ্ড, 3600 ছেকেণ্ড, কিমান ঘন্টা, 1 ঘন্টা। বুজি পাইছে? তাৰ পিছত চাব, এইটো মই যদি ক্যালকুলেশন কৰো কিমান হ'ব, 5/18 কি হ'ব, মিটাৰ পাৰ ছেকেণ্ড ইজ ইকুৱেল টু 1/1 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল। তাৰ পিছত ইয়াক যদি মই উল্টাই দিওঁ, ইয়াত কি হৈছে, 5/18 হৈছে 18/5 হ'ব। কেনেকে হ'ব, এইটো যদি মই উল্টাই দিওঁ 1/1
মিটাৰ পাৰ সেকেন্ড কৰি পেলাও তেতিয়া কি হ'ব 18/5 কিলোমিটাৰ পাৰ আৱাৰ এটো হ'ব এইটা আমি টাইম এন্ড ডিসটেন্সৰ অংক কৰিবলৈ হলে জানিব লাগিব গতিকে এইটা ফৰ্মুলা আপোনালোকে লিখি থক আমি জানিব লাগিব যে মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰিবলৈ আমি কি হৈ যায় 18/5 আৰু কিলোমিটাৰ পাৰ সেকেন্ড কৰিলে 5/18 হ'ব এইটা আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব এইটা আমি মনত ৰাখিব লাগিব কেনেকৈ হল মই দেখুৱাই দিছো এনে এক নম্বৰ কোৱেশ্চনটো কৈছে 160 মিটাৰ দীঘল এখন ৰেল গাড়ী এটা ৰেল লাইন খুঁটাৰ পাৰ হৈ যাওঁতে সময় লাগে 12 সেকেন্ড তেন্তে কিলোমিটাৰ পাৰ ঘণ্টাত ৰেল গাড়ীখনৰ গতিবেগ নিৰ্ণয় কৰা এটা এনেকৈ খুঁটা আছে ঠিক আছে ৰেল গাড়ীখনৰ কিমান দৈৰ্ঘ্য বুলি কৈছে 160 মিটাৰ দৈৰ্ঘ্য এখন ৰেল গাড়ী এখন হ'ল ৰেল গাড়ী ঠিক আছে এইটো ৰেল লাইন এখন ৰেল গাড়ী ঠিক আছে 160 মিটাৰ দীঘল ৰেল গাড়ীখন ঠিক আছে এই খুঁটাটো পাৰ হৈ যাবলৈ কিমান সময় লাগে 12 সেকেন্ড সময় লাগে মানে ৰেল গাড়ীখন আৰম্ভ হৈ গ'ল শেষ মানে এইখন গৈ পেলাই এই শেষখন গৈ পেলাই যেতিয়া এইখন পাবগে তেতিয়া কিমান সময় লাগে বুলি কৈছে 12 সেকেন্ড সময় লাগে 12 সেকেন্ড সময় লাগে তেন্তে ৰেল গাড়ীখনৰ গতিবেগ মানে স্পিড কিমান সেইটো আমাক নিৰ্ণয় কৰি দেখুৱাব দিছে ইয়াৰ সূত্ৰটো কি আছিল বেগ ইজ ইকুৱেল টু ওপৰত কি হ'ব দূৰত্ব বাই কিমান হ'ব সময় এটো আমাৰ সূত্র আছে গতিকে দূৰত্ব আমাৰ কিমান দিটো আছে 160 মিটাৰ দূৰত্ব দি আছে 160 মিটাৰ আৰু সময় কিমান দি আছে 12 সেকেন্ড এটো কিমান হ'ব মিটাৰ পাৰ সেকেন্ড এটো হ'ব মিটাৰ পাৰ সেকেন্ড এতিয়া আমি ইয়াক উলিয়াব কি লাগে কিলোমিটাৰ পাৰ ঘণ্টাত আমাৰ ৰেল গাড়ীখনৰ গতিবেগ নিৰ্ণয় কৰিব কৈছে গতিকে আমাক কিলোমিটাৰ পাৰ ঘণ্টাত কি হ'ব 160/12 into 18/5 কিলোমিটাৰ পাৰ আৱাৰ এইটো এতিয়া মই এটো ক্যালকুলেশন কৰিলে ইয়াৰ উত্তৰ ওলাই যাব ইয়াত কি আছে মই এপ্লাই কৰিছো 160/12 আছে into কিমান আছে 18/5 আছে হয়নে এতিয়া আমি কৰিম 5 এ 160 আমি হৰণ কৰিছা 5 এ 160 হৰণ কৰিলে কেবা যাব 5 3 গুণ 15 এক নামি হল 10 5 দুগুণ কিমান হল 10 গতিকে 5 এ 160 কেবা যাব 32 বা যাব গতিকে কাটি দিলু 12 এ 6 কেবা যাব 12 দুবা যাব 6 এ 18 কেবা যাব 3 বা যাব 2 ৰে 32 কেবা যাব 16 যাব 16 বা যাব গতিকে কি থাকিলে 16 পূৰণ 3 থাকিলে মানে কিমান 48 কিমান হ'ব কিলোমিটাৰ পাৰ আৱাৰ 48 কিলোমিটাৰ পার আওয়ার হৈ যাব ইয়াৰ आंसर বুজি পাইছ নহয় 48 কিলোমিটাৰ পার আওয়ার হৈ যাব ইয়াৰ आंसरটো দুই নম্বৰ কোৱেশ্চন কি কৈছে 180 মিটাৰ দীঘল এখন ৰেল গাড়ীয়ে এজন ৰেলৱে প্লেটফৰ্মত ৰৈ থকা মানুহক পাৰ হৈ যাবলৈ সময় লাগে 6 সেকেন্ড তেন্তে কিলোমিটাৰ পাৰ ঘণ্টাত ৰেল গাড়ীখনৰ গতিবেগ নিৰ্ণয় কৰিব লাগে 180 মিটাৰ দীঘল এখন ৰেল গাড়ী কথা কৈছে আৰু পাৰ হৈ যাবলৈ কিমান সময় লাগে 6 সেকেন্ড লাগে তা কি উলিয়াব লাগে আমাৰ স্পিডটো উলিয়াব লাগে কিলোমিটাৰ পাৰ ঘণ্টাত আমাৰ স্পিডটো উলিয়াব লাগে গতিবেগটো উলিয়াব লাগে ইয়াৰ সূত্ৰটো কি আছিল স্পিড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম হয় নহয় স্পিড আমাক দিয়া নাই আমাৰ স্পিড উলিয়াব লাগে আৰু ডিসটেন্স কিমান দিটো আছে 180 মিটাৰ ডিসটেন্স দিটো আছে আৰু টাইম কিমান দি আছে 6 সেকেন্ড হৈ গল এটো কি হ'ব মিটাৰ পাৰ সেকেন্ড হ'ব এটো হ'ব মিটাৰ পাৰ সেকেন্ড ইয়াক আমি কি হলে কনভার্ট কৰিব লাগিব কিলোমিটাৰ পাৰ ঘণ্টা লৈ কনভার্ট কৰিব লাগিব কিমান হ'ব 180/6 into 18/5 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল এটা মই কি কৰিম 6 6 কেবা যায় এবাৰ যায় 18 কেবা যায় তিনিবাৰ যায় ঠিক আছে 5 ৰে 180 কেবা যাব 5 ৰে 180 কেবা যাব আমি হৰণ কৰি চাম 5 ৰে 5 3 গুণ কিমান 15 3 থাকিলে 0 আহি গল 5 6 গুণ 30 কিমান বা যায় 36 বা যায় 36 বা যায় হৈ গল এটা মই কি কৰিম 36 into 3 কৰি দিম কিমান হ'ব 108 কিলোমিটাৰ পাৰ ঘণ্টা 36 3 গুণ কিমান হ'ব 108 গতিকে ইয়াৰ आंसरটো কিমান হ'ব 108 কিলোমিটাৰ পাৰ ঘণ্টা